আজিৰ ডেট এয়া জুলাই 2 টিকটক এইটো চাওক টিকটক ইনষ্টল ইয়াৰ হেকে হোৱা নাই বে কথা পাতা বকি আছে বে কি দোকানী কিমানকৈ দিছা নিমকি নিমকি কিমান দোকানী এই কি নিমকি কিমান দোকানী কিমান 15 টকা লুটি আছা ন লকডাউন এই ল কালি 30 টকা কালিৰ আৰু নাংগে দে কালি বহুত ভাল ভাল নিমকি খোৱালি আৰু নাখাওঁ দে এইটো কিমান এইটো 10 টকা বেয়া লুটি আছা দেই আহো দে বেয়া নাপাবি আহো দে তো কলজাৰ ভাই ভনীয়ে পোনপ্ৰথমে স্বাগতম জনাইছোঁ মোৰ দ্বিতীয় চেনেল চিৰাজ এণ্টাৰটেইনমেণ্টলৈ এইটো চামিমৰ ঘৰ এটা ৰখি আছোঁ ওলাইছে চামিম দা আমাৰ চামিম দা হাফ পেণ্ট মাৰি ওলাইছে নেকি দাদা দাদা হাফ পেণ্ট মাৰি ওলাইছে যে নেদেখাব দেখাব লাগব দাদা ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰক ক'ত পলাইছে আপুনি এই গছটো যে দেখা পাইছে এই গছটো মোক বহুত ভাল লাগে বহুত ধুনীয়া লাগে শ্বিলঙৰ ফালে বেছি পোৱা যায় অলপ পাইন গছ টাইপ লাগি আছে জানে নাই ভাই তো এই গছটো একচুৱেলি কি গছ বুলি কয় তলত কমেণ্ট কৰি জনাব নিশ্চয় তো মোৰ ঘৰতে এডাল ৰুম বুলি ভাবিছোঁ তো কি গছ হয় তলত কমেণ্ট কৰি জনাব তলত এই চাওক এইটো গোল গোল তামোল পাণ টাইপ দেখা পাইছে তামোল নহয় একচুৱেলি নেমু হয় বহুত টেঙা বহুত টেষ্টি আৰু মই দালিৰ লগত খাই ভাল পাওঁ আপুনি কিহৰ লগত খাই ভাল পায় তলত জনাব ৰাইজসকল এইটো দেখা পাইছে নহয় ইমান মস্ত এইটো ফাৰ্ষ্টতে ভাবিছিলোঁ ৰবাব টেঙা নে কিবা ভাবিলোঁ কিন্তু আচলতে এইটো নেমু হয় ইলাইচি নেমু বুলি কয় এইটো চাওক কিমান ডাঙৰ নেমু এটা চুৰি কৰিব লাগিব ৰাতি আহি মিমদাহঁতৰ ঘৰৰ গছডাল সৰু আছিলে এইটো অলপ দীঘল হয় দেখা পাইছে ছেম গছে হয় কিন্তু এইটো বহুত দীঘল আৰু ওখ হয় এইটো বেছি ভাল লাগিছে তহঁতৰটো ভাল লগা নাই এইটো বেছি ভাল লাগিছে তোমাৰটো সৰু তোমাৰ অন্তৰ সৰু কাৰণে তোমাৰ গছো সৰু বুজি পাইছা চামিমে কৈছে চামিমে ক'লে যে তাৰ হাইট চাই তাৰ ঘৰৰ গছডাল বা তাৰ হাইট চাই বহুত ধুনীয়া কথা কৈছে মিলিছে ভাইটি তোমাৰ লগ তো এইটো হৈছে আমাৰ গল্লীৰ লোকেল কনষ্ট্ৰাকশ্যন ৰোড দেখাই পাইছে মানুহে বহুত ধৰণে কিবা কিবি বস্তু পেলায় আমাৰ এটা কি পেলায় মই দেখাই আছোঁ আপোনাক এই পাথৰৰ লগত চাওক এইবোৰ গ্লাছৰ টুকুৰা টুকুৰি যি আছে এই পাথৰৰ লগত এইবোৰ পেলোৱা হয় মেৰিণ্ডাৰ বটল এইবিলাক বটল চটল ধুনীয়াকৈ ৰাস্তাত মানে গাড়ী চাড়ী বাহন চাহন গ'লে এই চকাবিলাকত সৰু ফুটা হৈ যাব এই যে পামচাৰ দোকানীবিলাক সেইবিলাক ধনী হ'ব লাগিব নহয় পামচাৰ যদি নহয় গাড়ী কেনেকৈ ধনী হ'ব ইয়াতে পেলাই থৈ দিছে যাতে পামচাৰ দোকানী অতি সোনকালে ধনী হ'ব পাৰে ভাল লাগিছে মোক এইটো চানা কেনেকুৱাকৈ আছে টায়াৰ ফালি যাব এইটো ডাইৰেক্ট একদম মাজুলী এৰাই দিব তাকেতো পেলাই দে সৰু সুৰা গ্লাছৰ কথা কৈয়ে আছিলোঁ এতিয়া এটা বহুত ডাঙৰ এটা পালোঁ চাওক এইটো চাওক এইটো যদি গাড়ীৰ টায়াৰ বাদ দিয়ক মানুহ খোজকাঢ়ি যাওঁতে চেণ্ডেল পৰ্যন্ত ফুটা হৈ যাব তো চেণ্ডেল ফুটাই ভৰিত লাগিলে ভৰিত ফুটা নহ'ব ভৰিৰ পেণ্ডেল ওলাই যাব হয় নে নাই বৰ্তমান এইটো চাওক এইখিনিতে আছিলে এইটো ছাইডত দলি মাৰিটো এই ATM গ্লাছ হয় নাই তো ATM গ্লাছ এই চব দি কিনে ৰাস্তাৰ কনষ্ট্ৰাকশ্যন হয় বহুত উন্নতি আছে ইটা বালি চিমেণ্টৰ কমি আছে তো সেইকাৰণে গ্লাছেদি বৰ্তমান ৰাস্তা বনাই আছে তো যেনেকুৱা ছিকিমত গ্লাছ ব্ৰিজ আছে আমাৰ ইয়াতে সিজুবাৰীত গ্লাছ ৰোড আছে ভাল লাগিছে কি খবৰ ভালনে গুচি গৈ আছিলোঁ আপোনাক দেখা পাই ৰখিলোঁ ভাই মাৰো মুঝে মাৰো কা মাৰো মত মাৰো ভাল লাগিছে বৰ্তমান ট্ৰাকত ওলোমাই দিয়া হৈছে DSLR কেমেৰাখন ইয়াৰ হেকে হোৱা নাই বে কথা পাতা বকি আছে বে হেকে নহয় বে দাদা আপোনাৰ কথা কোৱা শেষ হ'লে মই অলপ পাতোঁ গুৱাহাটীত লকডাউন চলি আছে বৰ্তমান 2-3 দিনমান হৈ গ'ল আৰু এই লকডাউনৰ মাজতেই মই এটা বস্তু পাইছিলোঁ যোনটো মোৰ মেইন চেনেলত আপোনালোকে দেখা পাইছে এটা চাইনিজ বস্তু যোনটো বস্তু মোৰ তাত আহিছিলে লকডাউন হোৱাৰ 2 দিনমান আগতে যোনটো বস্তু মই মোৰ মেইন চেনেলত 2 দিনমান আগতে জ্বলাই দিলোঁ এটা বস্তু দেখাই লওঁ কথাখিনি আগবঢ়াৰ আগত আমাৰ চামিম দাই কিবা দেখাব ইয়াতে বহি কেনে বোলে কইনা আনিব জানিব বঢ়িয়া মাথাত বুদ্ধি আছে তো মই যিটো চাইনিজ বস্তু জ্বলালোঁ সেইটো আপোনাৰ মতে ভাল কৰিছোঁ নে বেয়া কৰিছোঁ তলত কমেণ্ট কৰি জনাব চ' বহুত মহাপুৰুষ আৰু মহাপুৰুষীবিলাকে কমেণ্ট দিছিলে যে পইচাখিনি বোলে বৰবাদ কৰিলোঁ ভাৰত চৰকাৰৰ পইচাখিনি বৰবাদ কৰিলোঁ মানে যিটো বস্তু মই অৰ্ডাৰ কৰি আনিলোঁ সেইটো বস্তু জ্বলাই কেনে একো লাভ নহ'ল বস্তুটো মই অৰ্ডাৰ কৰিছিলোঁ 14th মাৰ্চত যেতিয়া নেকি চাইনা আৰু ইণ্ডিয়াৰ কোনো ধৰণৰ গণ্ডগোল চলি থকা নাছিলে যেতিয়া অৰ্ডাৰ কৰিছিলোঁ তেতিয়া মই অনলাইন পে'মেণ্টো কৰি দিছিলোঁ চ' মোৰ হাতত সেইটো নাছিলে যে মই পে'মেণ্টটো কেনেকৈ ঘূৰাই ল'ম বা কি কৰিম আৰু বস্তুটো আহোঁতে আহি যাব লাগে 1 উইকত কিন্তু বস্তুটো আহিলে ৰিচেণ্টলি কিমান 5-6 দিনমান এসপ্তাহমান আগতে বস্তুটো আহি পালে মোৰ ঘৰত তো যেতিয়া বস্তুটো আহি পালে বৰ্তমান ইণ্ডিয়া আৰু চাইনাৰ পৰিস্থিতি আপোনালোকে গমেই পায় কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে
তো বৰ্তমান বস্তুটো ৰখাৰ মোৰ কোনো ইচ্ছা নাই তো মোৰ পইচা মোৰ ভিডিঅ' মোৰ ঘৰ মোৰ প্ৰডাক্ট মোৰ ইচ্ছা মই বস্তুটো নাৰাখোঁ আৰু বস্তুটো জ্বলাই কেনে ফাইদা হৈছে হোৱা নাই এইটো নাজানো কিন্তু দিলকো সুকুন মিলা মনকো শান্তি মিলাহে ইছলিয়ে কৰাহে আৰু বহুতে কৈছিলা যে পইচাখিনি বোলে নষ্ট হৈছে তো পইচাখিনি হৈছে মোৰ ইউটিউব মানি আৰু ইউটিউবৰ পইচা ক'ৰ পৰা আহে আমেৰিকাৰ পৰা আহে আমেৰিকাৰ পৰা ডলাৰ আহিছে ডলাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে টেক্সখিনি কাটি লৈছে ইণ্ডিয়ান চৰকাৰক দি দিছোঁ তো সেই আমেৰিকাৰ ডলাৰখিনি যে আহিছিলে সেইখিনি পইচা দি কেনে মই অৰ্ডাৰ কৰিছিলোঁ চাইনাৰ পৰা প্ৰডাক্টটো তো আমেৰিকাৰ পইচাখিনি ইণ্ডিয়াত সোমাবই নাপালে ছাইডেদি ওলাই চাইনা গুচি গ'ল মানে এনেকৈ আমেৰিকাৰ পৰা আহিলে ইণ্ডিয়াত খুন্দা খাই কেনে গুচি গ'ল চাইনা যি হ'ল মোৰে হ'ল লোকচান হ'ল আপোনালোকক চিন্তা কৰাৰ কোনো দৰকাৰ নাই এইটো সেই মহাপুৰুষ বা পুৰুষখিনিবিলাকক মই কৈছোঁ চবকে কোৱা নাই বেয়া নাপাব তো আৰু এতিয়া বেলেগ কেইটামান মহান লগৰ কথা পাতিম কিছুমান মানুহে কৈছে যে চাইনিজ এপ যিবিলাক আছে ডিলিট কৰিব লাগে বা চাইনিজ বস্তুটো যোনটো আপোনাৰ জ্বলাইছে তাতকৈ আপোনাৰ ঘৰত টিভি জ্বলাই দিয়ক ফ্ৰিজ জ্বলাই দিয়ক বাইক জ্বলাই দিয়ক তো টিভি ফ্ৰিজ বাইক এইবিলাক বস্তু মই অৰ্ডাৰ কৰা নাছিলোঁ 14 মাৰ্চত মই এইটো প্ৰডাক্টে অৰ্ডাৰ কৰিছিলোঁ আৰু এইবিলাক যেতিয়া কিনিছিলোঁ ন বাকীবোৰ বস্তু তেতিয়া ইণ্ডিয়া আৰু চাইনাৰ প্ৰব্লেম হৈ থকা নাছিলে আৰু এইটো বস্তুটোৰ প্ৰব্লেম হৈ থকা নাছিলে এইটো বস্তু নজ্বলালোহেঁতেন যদি এসপ্তাহত আহি পালেহেঁতেন এই বস্তুটো আহিছে কেতিয়া এই যোৱা সপ্তাহত আহি পাইছে যোৱা সপ্তাহত আহি পোৱাৰ কাৰণে আৰু এতিয়া বৰ্তমান যোনটো পৰিস্থিতি চলি আছে ইণ্ডিয়া চাইনাৰ সেইটো কাৰণে মই বস্তুটো জ্বলাইছোঁ মোৰ টিভি বা ফ্ৰিজ বা বাইক এইবিলাক বস্তু মোক এতিয়া অহা নাইতো কেতিয়াবাতে আহিছে এইবিলাক নজ্বলাওঁ মোবাইলো এতিয়া নহয় কেতিয়াবাতে কিনিলোঁ এইটো নজ্বলাওঁ টিভি এতিয়া নহয় কেতিয়াবাতে কিনিলোঁ এইটো নজ্বলাওঁ এতিয়া কিবা এটা আহিছে যদি এইটো জ্বলাই দিম চিধা কথা আৰু কিছুমানে কৈছিলা যে বস্তুটো কি আছিলে ভালকৈ নেদেখালা বস্তুটো দেখাব মোৰো মন আছিলে কিন্তু বস্তুটো একচুৱেলি কি ফাৰ্ষ্টতে মই ভিডিঅ' ক্লিপত কৈছিলোঁ যে বস্তুটো কি আছে ভিতৰত আছে মই বস্তুটো নালাৰো তাৰপিছত যেতিয়া বস্তুটো মই বাহিৰত জ্বলালোঁ কাৰ্টুনটো আছিলে প্লাষ্টিকৰ ভিতৰত ৰেপিংটো আছে প্লাষ্টিকৰ আৰু যোনটো প্ৰডাক্ট আছিলে প্ৰডাক্টটো আছিলে প্লাষ্টিকৰ চ' মই এইটো সেই মহান লোকৰ ওপৰত এৰি দিলোঁ যে জুই যেতিয়া প্লাষ্টিকৰ লগত কানেক্ট হয় প্লাষ্টিকৰ বস্তুটো কি হয় এইটো গলি যায় নে পাথৰ হয় নে বৰফ হয় নে কি হয় এই বস্তুটো মই কেনেকৈ আপোনাৰ লগত দেখাম যি হৈছে প্লাষ্টিকটো এতিয়াও চিপকি আছে মই য'ত জ্বলাইছিলোঁ এইখিনি জেগাটো এতিয়াও চিপকি আছে প্লাষ্টিকখিনি এবাৰ চাই লওক আৰু কিছুমানে কয় যে চিৰাজ দা আপুনি বস্তুটো দেখুৱাইছে আপোনাক দেখি কেনে বহুতে এনেকৈ কৰিব চ' মই কিবা এটা বস্তু জ্বলাইছোঁ কি ৰিজনত জ্বলাইছোঁ মোক ভাল লাগিছে পাৰ্চনেলি মোক ভাল লাগিছে মই জ্বলাইছোঁ আৰু মই কাকো গৈ পেলাই কৈ থকা নাই যে আপোনালোকৰ ঘৰৰ চাইনিজ টিভিখন জ্বলাওক আপোনালোকৰ ঘৰৰ ফ্ৰিজখন জ্বলাওক কিবা জ্বলাওক সেইটো কথা নহয় আজিকালি মানুহবোৰো ইমান অন্ধভক্ত নহয় যোনে অন্ধভক্ত সেই অন্ধভক্ত হ'ব নালাগে কোনোবা যদি মানুহ এজন কথা কৈছে বস্তুটো অলপ বুজি কেনে দিমাগেৰে ভাবি কেনে অলপ নিজে ডিচিশ্যন ল'ব লাগে বস্তুটো সঁচাকৈ ভাল নে বেয়া আৰু কিবা বেণ্ড হ'ল টিকটক তাৰে লগে লগে ৰাতিপুৱা উঠি কেনে চাওঁ লিকটক ওলাই গৈছে এতিয়া তাৰমানে কি হ'ব এইবিলাক কৈ অলপ এতিয়া লিকটকো আকৌ ইণ্ডিয়ান হয় তো আপোনালোকে যদি আকৌ সেই টেলেণ্টবোৰ দেখাব বিচাৰে তো লিকটকত দেখাব পাৰে মই আজি চালোঁ মানে লিকটক বুলি এটা ইণ্ডিয়ান এপ এটা ওলাইছে টিকটকৰ নিচিনা ছেম টু ছেম দৃত্য তাতে আপোনালোকে আকৌ আহি যাওক পুনৰ আহি যাওক যি ধুনীয়া ধুনীয়া স্কিল আছে দেখুৱাই দিয়ক আৰু যাৰ স্কিল নাই মানে শাৰী আছে পেটিকোট আছে তাহাঁতেও আহি যাওক কোনো কথা নাই তো কিবা এটা দেখাব নি শামিম দা দেখক যি ডেট এয়া জুলাই 2 2020 হয় উঠাওক এইটো প্লে ষ্ট'ৰ 13 মিনিট এইটো প্লে ষ্ট'ৰ টিকটক এইটো চাওক টিকটক ইনষ্টল আপুনি কি ক'ব এইটো কি হৈ আছে মানে এইটো চৰকাৰে জানে সেইকাৰণে এই বস্তুটো চৰকাৰে ভালকৈ চাওক কি হৈ আছে ইয়াৰ ওপৰত গুৰুত্ব দিয়ক বেন হৈছে কি বেন হৈছে এইটো বেন হৈছে এটা টিকটক যে এইটো ইনষ্টল হৈ আছে চাৰ্চ কৰিলোঁ নহয় এতিয়া কিছুমান মানুহে চিৰাজ দা কমেণ্টত কৈ আছে যে ভুৱা দেশভক্তি দেখাই আছে দেশভক্তিৰ নামত এইবিলাক ফাল্টামি দেখাই আছে আপুনি কি ক'ব বিচাৰে তো আমাৰ শামিম ডাঙৰীয়া যোনটো কুৱেশ্যন কৰিলে প্ৰশ্ন কৰিলে তাৰে উত্তৰ এইটোৱে কিছুমান মানুহে এনেকুৱা ধৰণৰ কথা কয় চবৰ নিজৰ নিজৰ পাৰ্চনেল চইচ নিজৰ নিজৰ বিবেক নিজৰ দিমাগ চবে ক'বই নিজৰ কথা এইটো তেখেতক যি লাগিছে সেইটোৱে কৈছে কিন্তু ইহঁতে চাগে এনেকুৱা ধৰণৰ কমেণ্টটো পাছ কৰে ইণ্ডিয়ান আৰ্মি যে বৰ্ডাৰত কাম কৰি আছে দেশৰ কাৰণে সিহঁতে চাগে নিজৰ চেলাৰীৰ কাৰণে কৰি আছে এইমাত্ৰ যোনটো দেখা পালে বস্তু আপুনি 1 লিটাৰত 2000 কিলোমিটাৰ যায় বাইকখন হয় বহুত ভাল লাগিছে মৰমৰ ট্ৰাক এটা লিখা আছে অল ইণ্ডিয়া গুডছ পাৰ্মিট কেৰিয়াৰ তাৰ মানেটো হৈছে ভাৰতৰ যিমান মাল মত্ৰ আছে গোটেইখিনি পাৰ্মিটৰ সহকাৰে কেৰি কৰি কেনে কেৰি ভাইটাত লৈ যাব আৰু কলজাৰ ভাই ভনীহঁত বহুত মৰম দি আছে আপোনালোকে বহুত ছাপোৰ্ট কৰি আছে থেংক ইউ ছ' মাছ ফ্ৰম দ্য বটম অফ মাই হাৰ্ট বহুত ছাপোৰ্ট কৰিছে বহুত মৰম কৰিছে মানুহে যি কয় কৈ থাকক ন কোনো ধৰণৰ আপত্তি নাই আপোনালোকে মৰম দি থাকক মই মোৰ মৰম আপোনাক দি থাকিম আৰু এনেকৈ চলি থাকিম হয় নে নাই আৰু তাৰে মাজত বৰ্তমান আমাৰ নিকো ডাঙৰীয়া 30K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গৈছে চেনেলত ইউটিউব চেনেলত বহুত কংগ্ৰেচুলেশ্যন সকলোকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ ধন্যবাদ এনেকৈ ছাপোৰ্ট কৰি থাকিলে হ'ল নিশ্চয় কৰিব ছাপোৰ্ট কৰিব যিসকলে ভাল ভিডিঅ' বনায় ন সকলোকে ছাপোৰ্ট কৰিব অকল আমাৰ দুজন নহয় যিসকলে ভাল ভিডিঅ' বনায় সকলোকে ছাপোৰ্ট কৰিব লাগে সেইটোৱে তো আজিলৈকে ইমানে ইয়াতে সমাপ্ত কৰিছোঁ ইয়ালৈকে যদি ভিডিঅ' ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ঘণ্টাটো বজাই দিব বজাই দিব আজিলৈ ইমানে হ'ব বাই অ' ভাই মাথাটো ঘূৰাই গৈছে কেনেকৈ মাৰছা অ' ভাই ৰষ্টিং চেনেল এটা খুলি দিওঁ নেকি বম ফালিম কিন্তু মানুহক মই ৰঙা কালাৰটো বহুত বেয়া পাওঁ পচন্দ নকৰোঁ
তো ৰঙা কালাৰ বোলে প্ৰেমৰ কালাৰ হয় নে নাই তো তলত যোনটো ৰঙা কালাৰ আছে ৰঙা কোটো গায়ব কৰি দিয়ক অলপমান সেউজী কিবা বেলেগ কালাৰ আছে সেইটো কৰি দিব বুজি পাইছা নে কি কৈছো সেইটোৱে আৰু সাবস্ক্ৰাইব मैं करने लगा मिस तुझे I'm not living in my present जीरा yesterday पसंद आने लगे मुझे तेरी हरकतें तू पास नहीं ढूंढूं तुझे हर जगह